নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ৰ জিকে পাৰ্ট 6 লৈ আপোনাক স্বাগতম জনাইছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব, কাৰণ ইয়াত অতিকৈ গুৰুত্বপূৰ্ণ কেইবাটাও প্ৰশ্ন সন্নিৱিষ্ট কৰা আছে, যিবিলাক প্ৰশ্ন প্ৰায়বিলাক প্ৰতিযোগিতামূলক পৰীক্ষাত আহি থকা দেখা যায়। তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ক'ৰ পৰা ক'লৈ বিস্তৃত? উত্তৰ, বাইহাটা চাৰিআলিৰ পৰা জোনাইলৈ 52 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বিস্তৃত। আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা কোনে পৃথক কৰিছে? উত্তৰ, ভূমধ্য আৰু লোহিত সাগৰে আফ্ৰিকা মহাদেশক ইউৰোপ আৰু এছিয়া মহাদেশৰ পৰা পৃথক কৰিছে। পিছৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ বহল নদী আমাজন কোন মহাদেশত অৱস্থিত? উত্তৰ, দক্ষিণ আমেৰিকাত। সংবিধানৰ কিমান নং সংশোধনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰক হস্তান্তৰ কৰা হয়? উত্তৰ, 44তম সংশোধনৰ জৰিয়তে। কলিকতা কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ, কলিকতা হুগলী নদীৰ পাৰত অৱস্থিত। ভাৰতীয় ৰেলপথৰ আটাইতকৈ দীঘল ৰেলপথ কোনটো? উত্তৰ, ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ। ভাৰতৰ সোঁমাজেৰে পাৰ হৈ যোৱা ৰেখাডালৰ নাম কি? উত্তৰ, কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ সোঁমাজেৰে পাৰ হৈ গৈছে। ভাৰতত কোনে ৰাইজৰ হৈ শাসন কাৰ্য পৰিচালনা কৰে? উত্তৰ, ৰাইজৰ ভোটৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে ৰাইজৰ হৈ শাসন কাৰ্য পৰিচালনা কৰে। ভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে নামৰ বাক্যশাৰী কি ভাষাত লিখা আছে? উত্তৰ, দেৱনাগৰী ভাষাত লিখা আছে। ব্ৰহ্মদেশক কি নতুন নামেৰে নামাকৰণ কৰা হৈছে? উত্তৰ, ব্ৰহ্মদেশৰ নতুন নাম ম্যানমাৰ। গীতাঞ্জলি কিতাপখনৰ বাবে কোনে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল? উত্তৰ, ৰবীন্দ্ৰনাথ ঠাকুৰে। পিছৰ প্ৰশ্ন, বছৰৰ কোন তাৰিখত দিন আৰু ৰাতি সমান হয়? উত্তৰ, 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰত দিন আৰু ৰাতি সমান হয়। ছাহাৰা মৰুভূমি কোন মহাদেশত অৱস্থিত? উত্তৰ, ছাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত। চিটি অৱ ছেভেন আইলেণ্ড বুলি কোনখন চহৰক জনা যায়? মুম্বাই চহৰক চিটি অৱ ছেভেন আইলেণ্ড বুলি জনা যায়। ভাৰতবৰ্ষক শ্ৰীলংকাৰ পৰা কিহে পৃথক কৰিছে? উত্তৰ, মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে পৃথক কৰিছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক কোনে নিযুক্তি দিয়ে? উত্তৰ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। পিছৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ আটাইতকৈ বেছি প্ৰচলিত ভাষা কোনটো? উত্তৰ, মাণ্ডাৰিন ভাষাটো পৃথিৱীৰ আটাইতকৈ বেছি প্ৰচলিত ভাষা। শনি গ্ৰহৰ বৰ্তমানৰ উপগ্ৰহৰ সংখ্যা কিমান? উত্তৰ, শনি গ্ৰহৰ বৰ্তমানৰ উপগ্ৰহৰ সংখ্যা হৈছে 82টা। মহাত্মা গান্ধীৰ সমাধিস্থল ৰাজঘাট কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ, যমুনা নদীৰ পাৰত ৰাজঘাট অৱস্থিত। নেক্সট কুৱেশ্যন, লোকসভাৰ অধিৱেশনত কোনে সভাপতিত্ব কৰে? উত্তৰ, লোকসভাৰ অধিৱেশনত অধ্যক্ষই সভাপতিত্ব কৰে। 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ক'ৰ পৰা ক'লৈ বিস্তৃত? উত্তৰ, শিলচৰৰ পৰা আইজললৈ। পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী চৰাইবিধ কি? উত্তৰ, পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী চৰাইবিধ হ'ল চুইফ্ট। দক্ষিণ মেৰুত পদাৰ্পণ কৰা প্ৰথম ভাৰতীয় কোন? উত্তৰ, কৰ্ণেল এ বাজাজ হ'ল দক্ষিণ মেৰুত পদাৰ্পণ কৰা প্ৰথম ভাৰতীয়। মহাবীৰে প্ৰতিষ্ঠা কৰা ধৰ্মটোৰ নাম কি? উত্তৰ, জৈন ধৰ্ম হ'ল মহাবীৰে প্ৰতিষ্ঠা কৰা ধৰ্ম। পিছৰ প্ৰশ্নটো হ'ল, জুলিয়ান কেলেণ্ডাৰ কাৰ দিনত প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ, জুলিয়াছ চিজাৰৰ দিনত
জুলিয়ান কেলেণ্ডাৰ প্ৰৱৰ্তন কৰা হৈছিল? জীৱনজোৰা সাধনা বঁটা 2012 কাক প্ৰদান কৰা হৈছিল? উত্তৰ ডক্টৰ লক্ষ্মীনন্দন বৰাক প্ৰদান কৰা হৈছিল। চুদান আৰু লিব্ৰাৰ মাজত থকা সীমাৰেখাডালৰ নাম কি? উত্তৰ 20 পেৰেলেল। এইখিনিতে মোৰ এটা অনুৰোধ, যদি মোৰ চেনেলটো আপুনি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একদম নাপাহৰিব।